হে গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল। মই আর সানিদুলে যাই আছো, এতিয়া ক'ত যাই আছো আমি নিজেও নাজানো। তো আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। তো ভিডিঅ'টো চাই থাকক আৰু আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাইজ আপোনালোকে চাব পাৰে এইলা ৰাস্তাৰ কি অৱস্থা হৈছে, চাই থাকক। আমি যাই আছো, ক'ত যাম নাজানো, কিন্তু এইটো মোৰ চাইকেল হয়। গাইজ চাব পাৰে এইটো বগলীৰ বাসস্থান, বা কি গোন্ধ, খালি বগলী আৰু বগলী, এইলা বগলী। যাই যাই পাই গেলোঁ আৰু অলপমান আছে, এই আমি ওতে যাম, আপোনালোকে চাব পাৰে। এই দি যাম। আমি দিয়ে যাম ক'ৰবাত ফুৰিবলৈ, যাওঁ নাজানো, অলপ সিফালে যাই থাকিম আজি অলপ। বা ৰাস্তা চাওক নাই, ৰাস্তাৰ অৱস্থা এলা কি হৈ গৈছে একেবাৰে, মানে বৰষুণত এলা কি হৈ গৈছে কি ক'ম আৰু। আমি যাই আছোঁ পাহাৰৰ কাষেদি, ৰাস্তা দিয়ে যাই 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 ওপৰত উঠিম পাহাৰৰ। আৰু চাওক পাহাৰৰ একেবাৰে তলত এটা কি মন্দিৰ, এটা দেখিবলগীয়া মন্দিৰ। আপোনালোকে চাব পাৰে কিমান সৰু আৰু কিমান চিকচিকীয়া। আপোনালোকে চাব পাৰে এইটো কিমান পাহাৰীয়া অঞ্চল, এতিয়া বহুত ঘৰ আছে। আপোনালোকে এতিয়া আৰু স্কুলো আছে, চাব পাৰে কিমান ভিতৰত পাহাৰৰ ওপৰত এটা স্কুল। আমি পাহাৰৰ ওপৰত উঠিবলৈ চেষ্টা কৰিম বাৰু, আপোনালোকে চাই থাকক। তো আপোনালোকে চাব পাৰে কিমান পিছিলাই দি, মানে বৰষুণ হৈছে না, বৰষুণৰ কাৰণে ইমান পিছিলা উঠাই নাযায়, তাও চেষ্টা কৰিছোঁ আমি বাৰু উঠিবলৈ, চাই থাকক। তো গাইছ আমি ফাইনেলি অলপ ওপৰত উঠি পৰিছোঁ, আধামান ওপৰত আহিছোঁ। তাৰপিছত ওপৰৰ পৰা আপোনালোকে ভিউটো চাওক না। আৰু উঠি আছোঁ ফাইনেলি আমি, চাব পাৰে কিমান যি পিছিলে না, একবাৰ পৰিলে শেষ আৰু। তো আহি আহি প্ৰায় পালোঁ আৰু অলপমান আছে, আমি দুজনতে আহিছোঁ, আপোনালোকে চাব পাৰে। চাওক না কিমান হেৰি, চাওক না আৰু ওপৰত উঠে আছে, আৰু বহুতখিনি আছে, প্ৰায় আহিছোঁহে 90% আৰু 10% আছে। তো এইখিনি ওপৰত যোৱাৰ পিছত আপোনালোকক নিজৰ দৃশ্যটো দেখাই দিওঁ আৰু। তো গাইছ আপোনালোকে চাব পাৰে, এইটো তলৰ সিফালে চাওক, আহিলে ঘৰ কিমান সৰু সৰু একদম, মানে কি ক'ম আৰু আপোনালোকে নিজেই চাব পাৰে। চাই মানে এইলে ঘৰ কিমান দূৰত, চাওক চাওক, মই দেখাই দি আছোঁ, চাব পাৰে আপোনালোকে। তো ফাইনেলি আমি একেবাৰে ওপৰত আহি পৰিছোঁ, আপোনালোকক দেখাই দি আছোঁ আৰু অলপ চাওক, মানে কি ক'ম আপোনালোকক, নিজে চাওক। আৰু সেইফালে আহিলে ঘৰগিলা চাওক নে, কিমান সৰু সৰু দেখা যায়। তো গাইছ আজিলৈ ইমানে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ বাৰু। আমাৰ ঘৰৰ বেছি দূৰত নহয়, 1-1.5 কিলোমিটাৰমান দূৰত, আমি অহাই নাই, আজি আপোনাৰ কাৰণে আহিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানে, আকৌ লগ পাম পিছৰ ভিডিঅ'।